হেল্ল' ফ্ৰেণ্ড, আমাৰ ছোৱালীবিলাকে আজিকালি প্ৰায় পাৰ্পল এপ ব্যৱহাৰ কৰে। খুব কম মানুহে আছে যোনে পাৰ্পলৰ বিষয়ে নাজানে। মানুহ মানে ছোৱালী। তো ইয়াত বহুত বিভিন্ন ধৰণৰ আপুনি ডিছকাউণ্ট পাব। 20% অফ, 30% অফ, 35% অফ, বা কিছু বস্তুৰ লগত আপুনি বাই 1 get 1 পাব, বাই 2 get 1 পাব। মানে বস্তুটোৰ দামেই ডাইৰেক্ট কমি যাব। মানে বিভিন্ন ধৰণৰ আপোনাৰ কিবা নহয় কিবা বেনিফিটছ পাব। কিন্তু ইয়াতে আপুনি খালি কিছুমান কথা আছে যিটো আমাৰ মানুহবিলাকে নাজানে। পাৰ্পলত 2টা মেম্বাৰশ্বিপ ল'ব পাৰে। এটা হ'ল ইলাইট আৰু এটা হ'ল ইলাইট প্লাছ। আজি মই আপোনালোকক তাৰ বিষয়ে অলপমান ক'ম। আহক আমি এতিয়া সেই কথাকেইটা জানো। ইলাইটৰ মেম্বাৰশ্বিপ দুটাৰ দাম বেলেগ বেলেগ হয়। ইলাইট প্লাছৰ মেম্বাৰশ্বিপৰ দাম হ'ল আপোনাৰ 299 আৰু ইলাইটৰ হ'ল 149, কেতিয়াবা 179 ওলায়। ইয়াত আপুনি দুটাৰে বেনিফিটছ বেলেগ বেলেগকৈ পাব। আপুনি যদি ইলাইট প্লাছটো লয় তেনেহ'লে আপুনি তাত হেৰি পাব, আপুনি ইলাইটৰ যিকোনো বস্তু টকা হ'লে সেইটো বস্তুৰ দাম এটকাই নহওক কিয় তেতিয়া আপোনাক সিহঁতে ফ্ৰী ডেলিভাৰী আৰু ফ্ৰী শ্বিপিং চাৰ্জ দিব। আৰু যদিহে আপুনি ইলাইট অনলি ইলাইটৰ মেম্বাৰ হয় তেনেহ'লে আপুনি ইলাইটৰ বস্তু 149তকৈ এবভ হ'ব লাগিব প্ৰাইচ, তেতিয়াহে আপোনাক হেৰিটো দিব, এই কি কয় ফ্ৰী শ্বিপিং আৰু ফ্ৰী ডেলিভাৰীটো দিয়া যাব। মই একচুৱেলি হেৰি লৈছিলোঁ, ইলাইট প্লাছটো লৈছিলোঁ 299। তো ইয়াত প্ৰথমতে আপুনি গৈয়ে আপুনি নিজৰ বাৰ্থডেটো ছেট কৰি ল'ব। কাৰণ আপুনি এইটো নাজানে যে আপোনাক পাৰ্পলে আপোনাক বাৰ্থডে গিফ্টটো দিব। আপুনি যদি সিহঁতৰ মেম্বাৰটো গ্ৰহণ কৰে তেনেহ'লে সিহঁতে আপোনাৰ বাৰ্থডে দিনাখনে আপোনাক এটা গিফ্ট দিব। কিন্তু আপুনি বাৰ্থডেটো অকল এবাৰহে ছেট কৰিব পাৰিব, সেইটো বাৰ বাৰ আপডেট কৰিব পৰা নাযায়। আপুনি সেই গিফ্টটো কিন্তু আপোনাৰ নিজে নপঠিয়াই, আপুনি নিজে এপ্লাই কৰিব লাগিব। আপুনি যদিহে বস্তু লয় তাৰ লগত এপ্লাই কুপন আহিব আপোনাৰ বাৰ্থডে, তো সেইটো কুপনটো এড কৰিব লাগিব। আহক মই কেনেকৈ আপোনাক দেখাই দিম। আপুনি যদি ইলাইট প্লাছ মেম্বাৰশ্বিপ লৈছে তেনেহ'লে আপুনি ইলাইটৰ যিকোনো বস্তু ল'লে তাত আপুনি 100 টকাত 4 টকাকৈ মানি বেগ পাব। ধৰক আপুনি 100 টকাৰ 150 টকাৰ আপুনি হেৰি এটা কিনিলে, যিকোনো ইলাইটৰ বস্তু এটা কিনিলে তাত আপুনি 100 টকাত 4 টকা হ'লে 150 টকাত 6 টকা আপুনি কেছবেক পাব। আৰু সেই কেছবেকটো আপোনাৰ পাৰ্পল ক্ৰেডিটত সোমাব। এতিয়া আহক আমি চাওঁ ইলাইটৰ কি আমি বেনিফিট পাওঁ। মই যে বাৰ্থডেটো ছেট কৰিব গ'লোঁ সেইটো চাওঁ। আপোনাৰ বাৰ্থডেটো ছেট কৰাৰ লগে লগে আপুনি যদি ইলাইটৰ মেম্বাৰ হয় তেনেহ'লে আপোনালৈ বাৰ্থডে দিনাখন বা বাৰ্থডে দিনাৰ পৰা 1 মাহ পিছলৈকে আপোনালৈ এটা কোড আহিব, য'ত আপুনি 400 টকাতকৈ বেছি যদি বস্তু কিনে তাত সিহঁতৰ পিনৰ পৰা আপোনাক এটা গিফ্ট দিব। সেই গিফ্টটো আপুনি এপ্লাই কৰিলে সেই বস্তুটোৰ লগত আপোনাৰ একেলগে ডেলিভাৰী হৈ যাব। এইটো নতুনকৈ নিয়ম কৰিছে, আগতে নাছিলে এইটো। তাৰপিছত চাওক ৰেফাৰ এণ্ড ইয়াৰ্ণ। যদিহে আপুনি ইলাইটৰ মেম্বাৰশ্বিপ হয় তেনেহ'লে আপুনি আপোনাৰ মেম্বাৰৰ কোডটো যদি আপুনি বেলেগক দিয়ে, শ্বেয়াৰ কৰে, আৰু যদি তেখেতেও সেই মেম্বাৰটো লয় তেনেহ'লে আপুনি 2 মাহ এক্সট্ৰা মেম্বাৰশ্বিপ পাব। আমি 12 মাহৰ কাৰণে পাওঁ, কিন্তু তেতিয়া আমি 14 মাহলৈ পাম। আৰু 500 টকাৰ আপুনি গিফ্ট ভাউচাৰ এটা পাব, যিটো আপুনি সেই একে বাৰ্থডে যেনেকুৱা কোডটো দিব, তো সেনেকৈহে আপুনি 500 টকাত পাৰ্পল এপৰ পৰা আপুনি বজাৰ কৰিব পাৰিব ফ্ৰীকৈ। এতিয়া সেইটো আমি বাৰ্থডেলৈ এইটো চাওক, আপোনাৰ বাৰ্থডে দিনাখনৰ পৰা বাৰ্থডে এমাহ পিছলৈকে আপোনাক এটা কুপন দিব, যিটো আপুনি এটা পাৰ্পলে আপোনাক এটা গিফ্ট দিব। আপুনি সেইটো চুজ কৰি ল'ব লাগিব যে আপুনি কি ল'ব। আপোনাক তাত 10টামান বস্তু দি দিয়া হ'ব, সেই 10টামানৰ ভিতৰত যিকোনো এটাহে আপুনি চুজ কৰিব পাৰিব। আৰু সেই চুজ কৰা বস্তুটো আপুনি যিটো অৰ্ডাৰ দিব সেই অৰ্ডাৰৰ লগত একেদিনাখনে আপুনি ৰিচিভ কৰিব। তাৰপিছত আহিল ফ্ৰী বিউটি কনচাল্টেশ্যন।
ইয়াত আপুনি যদি কিবা পাৰা নাই মানে ধৰক আপোনাৰ শ্বুট কৰা নাই কিবা বস্তুৱে আপোনাৰ স্কিনটো ড্ৰাই হয় আপুনি কি লগাম কি নলগাম মানে সেনেকুৱা কিবা সুধিবলৈ আপোনাৰ তাতে এডভাইজাৰ থাকিব আপোনাক এডভাইজাৰৰ লগত কথা পাতিলে আপুনি তেখেতসকলে আপোনাক আপোনাৰ স্কিনৰ লগত শ্বুট কৰা যিকোনো ধৰণৰ বস্তু আপোনাক କହିবৰ কাৰণে সিহঁতে হেৰি কৰিব মানে ক'ব তাৰপিছত আহিল আপুনি সেই আপোনাৰ যে সেই বাৰ্থডে গিফ্টটো আপুনি সেইটো কেনেকৈ পাব মই যে অলপ আগতে কৈছিলোঁ আপোনাক বাৰ্থডে গিফ্ট দিব কিন্তু সেই বাৰ্থডে গিফ্টটো লোৱাৰ আগতেও এটা কথা জানি থোৱা দৰকাৰ যে সেই গিফ্টটো আপুনি যেতিয়া 400 টকাতকৈ ওপৰৰ বস্তু কিনিব আপোনাৰ টোটেল এমাউণ্ট 400তকৈ ওপৰ হ'ব লাগিব তেতিয়াহে আপুনি সেই মানে বাৰ্থডে গিফ্টটো এপ্লাই কৰিব পাৰিব এইটো চাইছেনে গুড ভাইবছৰ এইটো হোৱাইট গ্ৰীণৰ যিটো বস্তু মোৰ ফ্ৰী বুলি লিখা আছে এইটো একচুৱেলি মই বাৰ্থডে গিফ্টত পাইছিলোঁ এই চজিউৰ এইটো ফ্ৰী গিফ্ট তো প্ৰথমতে আপুনি যিটো মানে আপোনাৰ লগত দিয়া আছে সেইটো ৰিমুভ কৰি ল'ব আৰু তাত যি 10টা 12টা বস্তু দিয়া আছে তাৰ ভিতৰত আপুনি এটা চুজ কৰক চুজ কৰি আপোনাৰ যোনটো পচন্দ হয় সেইটোত চিলেক্ট কৰক চিলেক্ট কৰি ডান কৰি দিব এতিয়া ইয়াত যিখিনি বস্তু দিছে তাৰ ভিতৰত মোক লাগতিয়াল বস্তু নায়েই কিন্তু তথাপিও আপোনালোকক দেখাবৰ কাৰণে মই যিকোনো এটা বস্তু মানে চুজ কৰি আপোনাক দেখাই দিম কেনেকৈ বস্তুটো এপ্লাই কৰিব লাগে আপুনি যদি ইলাইটত কিবা বস্তু কিনে ইলাইট বুলি নহয় মানে পাৰ্পলত তেনেহ'লে আপুনি বস্তুটো পে'মেণ্ট কৰাৰ আগত এবাৰ নিশ্চয় এপ্লাই প্ৰম' কোডটো চেক কৰি ল'ব তাত কেতিয়াবা বহুত অফাৰ আহি থাকে মানে 100 টকাত আপুনি 99 পে' কৰিব লাগিব বা 1 টকা পে' কৰিব লাগিব মানে এনেকুৱা বহুতকেইটা প্ৰম' কোড দিয়া থাকে যোনটো আপোনাৰ লগত শ্বুট হ'ব সেইটো মানে আপুনি যদি ডান কৰে তেনেহ'লে আপোনাৰ মেইন বেলেঞ্চৰ পৰা কিছুমান অলপ পইচা ৰেহাই পোৱা যাব কুপনত যিমান টকা থাকে সেইখিনি আপুনি ৰেহাই পোৱা যাব আৰু চালেনে মই ফ্ৰী গিফ্টটো মই এড কৰি দিলোঁ এড কৰাৰ পিছত মোৰ নিজৰ এড্ৰেছত সেইটো চিপ কৰি দিম চিপ কৰাৰ পিছত এই বস্তুকেইটা মোৰ যোনদিনাখনে ডেলিভাৰ্ড হ'ব সেইদিনাখনে সেই বাৰ্থডে গিফ্টটো মোৰ তাত ডেলিভাৰ্ড হৈ যাব কিন্তু সেইটোৰ কাৰণে কোনো মোৰ প্ৰাইজ দিব নালাগে বা কোনো এটকাও মই পে' কৰিব নালাগে তো ইয়াৰ পিছৰ প্ৰচেছ কিন্তু আপুনি জানেই মই নক'লেও হ'ব তো purplle এপটো ব্যৱহাৰ কৰাৰ আগতে মই যিকেইটা কথা ক'লোঁ আপোনালোকক সেইটো আপোনালোকে এবাৰ চেক কৰি ল'ব তাৰ বাহিৰেতো আপোনালোকে জানেই কোনটো বস্তু কেনেকৈ এপ্লাই কৰিব লাগে বা কোনটো বস্তুত কিমান ৰেহাই দিয়া আছে সেইখিনি চাই চিতি কৰিলে আপুনি purpleত বহুত মানে লাভ পোৱা যায় সেইখিনি আপুনি ফাইদা উঠাব পাৰিব আজিলৈ ইমানেই ধন্যবাদ আগলৈ এনেকুৱা আপোনালোকে নজনা কিছুমান ভিডিঅ' যিটো ময়ো ইউটিউবৰ পৰাই গম পাইছোঁ তো সেনেকুৱা ভিডিঅ' কিছুমান আপোনালোকলৈ আগবঢ়াম যদি ভাল লাগে লাইক কৰি দিব